Hello everyone, welcome to my channel. তাৰ মাতটো শুনিলে আপোনালোকে হয় আহকচোন আমি সকলো যাওঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ দেহাই বহুত এনজয় কৰিলে সেই দিনটো সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গুডু ভাল লাগিছে নাই যিসকল মোৰ ফ্ৰেণ্ডছ গুৱাহাটীত আছে আই এম চিয়'ৰ আপোনালোক গৈছেই মই ফাৰ্ষ্ট টাইম গ'লোঁ দেহাক লৈ পেলাই বহুত ভাল লাগিলে এইখন সেইকাৰণে দেখুৱাই দিছোঁ অলপ এইখন ৰেষ্টুৰেণ্ট আপোনালোকে বাহিৰত বহিও এনেকৈ খাব পাৰে ভিতৰত বহিও খাব পাৰে ব্ৰহ্মপুত্ৰৰ ভিউ এনজয় কৰি আৰু এনেকৈ ব্ৰহ্মপুত্ৰৰ বালিচৰত গৈ বহুত এনজয় কৰিলে দেহাই আহকচোন চাওঁ ভিডিঅ'টো আৰু এনজয় কৰোঁ তাৰ দুষ্টামিবোৰ Hả, cô đi কৰোনা পেণ্ডেমিকৰ বাবে আমি বহুত দিন ঘৰতে থাকিলোঁ তো এয়াই ফাৰ্ষ্ট টাইম আমি তাক লৈ ওলাই গৈছোঁ আৰু সি খোজ কাঢ়োতে বাছ সেইটোৱে কৈ গৈছে গুডুকি গৈছে আৰু এনেকৈ পূৰা দৌৰি ফুৰিছে দেহা আপোনালোক ওলাই গৈছেনে বাৰু জনাবচোন মোক কমেণ্ট ছেকশ্যনত টুপু মামা ক'ত গ'ল মাতাচোন ভাল লাগিছে নে বেটু গুলুকি গৈছে এইফালে আহা ৰ'দত ধৰিব এয়া জীৱনত প্ৰথমবাৰৰ বাবে ৰেষ্টুৰেণ্ট গৈ বহি আছেগৈ ধুনুকৈ আৰু খানা খাইছে মামাই টিফিনত বনাই নিয়া আমি পিছে খানাটো তাতে খাইছিলোঁ আৰু খানাটো টেষ্টি আছিলে বৰ এটা বেয়া নহয় ভালেই খাব পাৰে গৈ কিমান ভাল লাগে মুকলি আকাশৰ তলত এনেকৈ দৌৰি ফুৰিবলৈ যিসকলৰ ঘৰত বেবী আছে তেওঁলোকৰ বাবে এইটো এটা ভাল ডেষ্টিনেশ্যন ফুৰিব যাব পাৰে উইকেণ্ডত আৰু লাষ্টত তাৰ ডেন্সটো চাবলৈ নাপাহৰিব খুব ভাল লাগিছে ন যে বেটা ন কি পেলা সেইটো হয় নি I love you আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু ভাল পালে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ so much